सेराव लानानै फैदों मोनसे खौरां। आथिखालाव जाग्रा मुवा बेसादनि बांद्राय बेसेन बांनाया रायजो राजानि सायाव माबादि गोहोम खोख्लैदों बिनि सायाव मोनसे नोजोर। आथिखालाव जाग्रा मुवा बेसादनि बांद्राय बेसेन बांनाया रायजो राजानि सायाव माबादि गोहोम खोख्लैदों बिनि सायाव मोनसे नोजोर। दिनै अदालगुरि जिल्लानि सिङाव थानाय भेरगाव सप्तारि शनिबार बाजाराव बिनि सोमोन्दै रायजो राजानि खेंफोरथि। दामবিলাক অলপ কমাব লাগে আৰু এতিয়া আমি ৰান্ধনি শালৰ সময়ত যেতিয়া মিঠাতেল আমি কমকে চলাব লগা হয় সেইখিনিতো মানে নোৱাৰা হৈ গৈছে আৰু এতিয়া চৰকাৰে মানে মিঠাতেলৰ দাম কমাব লাগে আৰু এইবিলাক বেয়া হৈছে দাম বাঢ়ছে আমি দুখীয়া মানুহবিলাক কেনেকৈ চলিম এইবিলাকে এনেকৈ যদি সদায় দামেই বাঢ়ি যায় থাকে সেইটোৱে আৰু গতিকে কি আহ্বান জনাব চৰকাৰে এইবিলাক মাল বস্তুবিলাক দাম কমাব লাগে তেতিয়া দুখীয়া মানুহবিলাক সকাহ পাব। আমাৰ বেয়া লগা কাৰণটো হৈছে গোটেই বস্তুবিলাক আমি মানে এতিয়া আমি খেতিয়ক মানুহ আমাৰ বস্তুৰ কোনো দাম নাই। আমি যিবিলাক মানে নিত্য ব্যৱহাৰযোগ্য সামগ্ৰী সেইবিলাক আমি দাম দি কিনিব লাগে। প্ৰতিটো বস্তুৰে মানে অত্যাধিক বাঢ়ি গৈছে দামবিলাক। খুবেই কষ্ট হৈ আছে। তো এইবিলাক বস্তু আচলতে অকণমান গুৰুত্ব দিব লাগিছিলে আমাৰ যে আমাৰ খেতিয়কসকল যে মানে মিঠাতেল যিহেতু সৰিয়হ খেতি নকৰে কাৰণে মূল্যবৃদ্ধিটো বৃদ্ধি পাবলৈ সক্ষম হোৱা বুলি আপুনি ভাবে নেকি? সেইটো এটা কাৰণটো হয়েই, কিন্তু তৎসত্ত্বেও আমি দেখিলোঁ এইবাৰ মানে আমাৰ লোকেল বিলাকতো প্ৰায়বিলাকে খেতি কৰিছিলে, কিন্তু তাৰ উচিত দামটো পোৱা বুলি আমি অনুভৱ নকৰোঁ। যিটো বস্তু আমি মানে পাৰ মোন যদি আজিৰ তাৰিখত চোৱা হয় আমি মোটামুটি কুইণ্টেলত 6,000 হৈ আছে, কিন্তু সেই হিচাপে পাৰ লিটাৰৰ যিটো দাম সেই বস্তুখিনি আমাৰ প্ৰডাকশ্যনৰ লগত মিলা নাই। আমি কম পাই আছোঁ আৰু বেছি দাম দি পেলাই আমি বস্তুবোৰ কিনিবলগীয়া হৈ আছে। চৰকাৰে কি ব্যৱস্থা ল'ব? চৰকাৰে পৰাপক্ষত যিটো নেকি আমাৰ দৰ দাম এই বস্তুখিনি কণ্ট্ৰল কৰিব পাৰিব লাগে। আচলতে সেইখিনি কমপ্লিটলি যদি কণ্ট্ৰল থাকে তেতিয়াহ'লে আমাৰ কৃষক ৰাইজে নিশ্চয় উপকৃত হ'ব, সাধাৰণ ৰাইজে চলিব পাৰিব। এনেকৈতো আৰু নাখাই নবৈ পেলাই জীয়াই থকাতকৈ আৰু কি হ'ব? আমিতো আমি লগাখিনি আমি লাগিবই আমাক আৰু খাদ্যখিনি আমি খাব লাগিব। সিহঁতে খালি কণ্ট্ৰল কৰি দিয়ক, তেতিয়া গোটেইখিনিয়ে মানে অট'মেটিক কণ্ট্ৰল আহি যাব।